ধ্ৰুৱজিৎ পাঠকৰ কথাৰে ৰাজকুমাৰৰ পাঠেৰে এটি কবিতা প্ৰেম কিয় এনেকুৱা প্ৰেম কিয় এনেকুৱা এই ধৰা তেওঁৰ কথা ভাবি টোপনিহীনতা বুকুত প্ৰেমৰ ফাগুন দুৰ্দান্ত পচোৱা এই যেন চিলা হৈ উৰি যাম তেওঁৰ মনৰ আকাশলৈ এই যেন বুকুৰ সমস্ত আকুলতাৰে লিখি উলিয়াম হাজাৰ ফাগুন ফাগুন কবিতা প্ৰেম কিয় এনেকুৱা মই যেন প্ৰাচীনতম অৰণ্যৰ মাজত বিচাৰি ফুৰিছোঁ নিজক আৰু মই যেন নিজকে আৱিষ্কাৰ কৰিছোঁ এখন নদীৰ ৰূপত নদী হৈ বৈ যাম অবিৰাম যেন তেওঁৰ বুকুলৈ প্ৰেম কিয় এনেকুৱা প্ৰেম মানেইতো ত্যাগ যাৰ বাবে ভাগি যাব পাৰে অভিমানৰ এখন দুৰ্দান্ত প্ৰাচীৰ প্ৰেম কিয় এনেকুৱা উশাহ নিশাহত মাথো কম্পিত হয় হৃদয় মাথো তেওঁৰ বাবে তেওঁ নহ'লে কিয় জানো এনে লাগে যেন ময়ো নোহোৱা হৈ যাম মোৰ হেঁপাহৰ বসন্তবোৰৰ ঠিকনা যেন নোহোৱা হৈ যাব মোৰ হেঁপাহৰ ৰংবোৰ যেন ৰংহীন হৈ ৰ'ব প্ৰেম কিয় এনেকুৱা কিয় জানো এনে লাগে ৰাতি সেমেকা বতাহজাক কেৱল তেওঁৰ বাবে বলে জোন তৰা যেন তেওঁৰ বাবে ওলায় প্ৰেম কিয় এনেকুৱা বাৰিষাৰ ৰাতি বৰষুণবোৰ টুপ টুপকৈ সৰে হাজাৰ প্ৰেমিক হৃদয়ত দিহিঙৰ গৰাক হয় প্ৰেম কিয় এনেকুৱা এই যেন কলমেৰে উপচাই পেলাম তেওঁৰ চৌপাশ মোৰ নিদ্ৰাহীনতাৰ কথাৰে যেন গাই শুনাম প্ৰাচীনতম সুৰ এটা এই যেন ডাকুৱাল চৰাই এটা হৈ উৰি উৰি জনাম তেওঁ নামি চিঠিবোৰৰ হাজাৰ কুচকাবাজ প্ৰেম কিয় এনেকুৱা